তো গাইছ আৰু আমি আহিছোঁ মটৰ ক্ৰেজত আৰু ইপিনে বাইকত লাগিব তেল ডাইৰি মানে মেগনেটিকটো লাগিব এইটো চাই লওক মেগনেটিক কেনেকুৱা লগাই এইটো আৰু লুকছটো চাওক নাকি চেক্সি লুকছ আহিছে কেনেকুৱা পৰা লগাই এইটো বুজিতো পোৱা নাই এনেকুৱা কিবাকৈ লাগি যাব আৰু তো গাইছ আৰু আপোনালোকে মটৰ ক্ৰেজত আহিলে মজা মজা এক্সজষ্ট পাই যাব বুলেটৰ পৰা হওক যি হওক হেলমেটৰ কালেকশ্যন বহুত কিবা কিবি আছে দাদা এইটো ফিটিং কৰোঁতে এনে কিমান টাইম লাগে 15-20 মিনিট লাগি যায় ন লুকছ আৰু এইটো তেল ডাইৰিটো চবচে পাৰফেক্টটো আৰু ন এইটো মানে এইটো দুটা কোৱালিটি আছে মানে এইটো কোনটো এইটো ভালটো ন চবচে আৰু এনেকুৱাও বম চেক্সি লুক আহিছে কিন্তু নাম্বাৰ প্লেট নলগালেতো পুলিচে ধৰি দিব না এনেকুৱাও ভাল লাগে ইফালে বোকা সোমাব নেকি ইয়াতে কভাৰ এটা সোমাই দিব লাগিব ন কিবা ভিতৰেদি আৰু গাইছ ভাবি আছোঁ বাবল ভাইজাৰটো লগাই দিওঁ নেকি একেলগে বম এটা লুকছ আহি যায় ন বাবল ভাইজাৰটো মানে এইটোতো সৰু বাবল ভাইজাৰটো অলপ ওখ হৈ যায় ন বাকী এতিয়া প্ৰথমতে তেল ডাইৰিটো লগাই চাওঁ নে কি কোৱা সৰজিত তেল ডাইৰিটো লগাই চাওঁ তাৰপিছত ভাবি আছোঁ কি কৰোঁ আস্তে আস্তে তো গাইজ ফাইনেল লুকটো চাই লওক কি মজা লগাইছে বাকী ইণ্ডিকেটৰকেইটা পিছত লগাই ল'ম মানে ইণ্ডিকেটৰকেইটা মই ঘৰত লগাই ল'ম মানে দাদাই কৈছে সিহঁতে লগাব নোৱাৰে বোলে মই বাকীখিনি ঘৰত লগাই ল'ম বাকী লুকছটো কেনেকুৱা আহিছে কমেণ্ট কৰি ক'ব তো গাইজ ইপিনে বাবল ভাইজাৰটো লগাই ল'লোঁ আৰু লগাই ল'লোঁ মানে কি লগোৱা নাই আৰু লুফেনে কাম চলি আছে নাৰকলটো খোলা আছে আৰু ইপিনে দাদা আছে দাদা আপোনাৰ লগত দোকানৰ এড্ৰেছটো কৈ দিব ৱালফোৰ্ট বুলি কয় গণেশগুৰি ৱালফোৰ্ট মটৰ ক্ৰেছ আপোনালোকৰ বাহিৰৰ পৰা দেখাই দি আছে মটৰ ক্ৰেছ ষ্টুডিঅ' বাকী ডিছক্ৰিপশ্যনত ফোন নাম্বাৰ দি দিম দাদাৰ আপোনালোকে কণ্টেক্ট কৰি ল'ব তো গাইছ অৰিজিনেলটো খোলা হৈ গ'ল কিবা আছে নেকি ভিতৰত হয় কেইটা ন লগৰৰ কেইটা এইটো অৰিজিনেলটো আৰু এইটো এতিয়া বাবল ভাইজাৰটো লাগি যাব ৰাস্তাটো দেখাই আম ন আমাৰ ট্ৰক্সিক আজি নতুন এটা লুক দি দিলোঁ বেক চাইডে তেল ডাইৰি এইটো মেগনেটিক এনেকুৱা টাইপ হয় আৰু ইপিনে আজি বাবল ভাইজাৰ কিবা এটা বেলেগ লুক আহি যাব ন আজি खतरनाक है আজি বম লুক চাইব না আইতাই ক'ব কি কৰি পেলালি গাড়ীখন মিলাই গাইছ আৰু ফ্ৰণ্ট চাইডৰ পৰা লুকটো চাওঁ গাইছ লুকছটো কেনেকুৱা আহিছে এবাৰ কমেণ্ট কৰি কৈ দিব বহুত পইচা গ'ল আজি বাকী পিছত কৈছোঁ কিমান পইচা গ'ল দাদা থেংক ইউ বহুত কষ্ট কৰিছে মোৰ কাৰণে আজি বেক চাইডে তেল ডাইৰিও লগাল ভাইজাৰো লগাল অঁ আৰু আপোনালোকে মটৰ ক্ৰেজত আহিলে দাদাক লগ পাব দাদা আপোনাৰ নামটো কৈ দিব অঁ মটৰ ক্ৰেজত আহিলে দাদাক লগ পাব দাদা ধুনীয়াকৈ বাইকৰ কাম কৰি দিয়ে কম টাইমতে কৰি দিয়ে বেছি টাইম লগোৱাই নাই আমাৰ বহুত জল্দি হৈ গৈছে গাইছ আৰু ফাইনেল লুকটো চাই লওক কেনেকুৱা লুকছ এটা আহিছে ট্ৰক্সি নিউ লুক গাইছ আৰু এটা চিনেমেটিক শ্বট চাই লওঁ আমাৰ ট্ৰক্সিৰ